যে যোৱাকালি ফকিৰা গ্ৰামত যি ঘটনা হৈ গ'ল ভূমিকেন্দ্ৰিক সংঘাত লৈ সেই সংঘাত লৈ পেলাই যেনেকুৱা ধৰণে সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাই আছো যে আজি অসমৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও ইয়াত আহিছিল। আহি তেখেতে যেনেকুৱা ধৰণৰ মন্তব্য কৰিছে যে বাংলাদেশী মূলৰ মানুহখিনি এনেকুৱা এক অপচেষ্টা কৰি আমাৰ খিলঞ্জীয়া মানুহসকল বা আমাৰ মানুহসকলক অত্যাচাৰ কৰিব, এয়া আমি কেতিয়াও সহ্য নকৰোঁ। আমি কঠোৰ পৰা কঠোৰ শাস্তি দিম। এয়া যি তেখেতসকলৰ যি বক্তব্য, ইয়াত আমি নেমচুৰ তৰফৰ পৰা আমি তেখেতৰ বক্তব্যটোক আমি গৰিহণা দিছোঁ এই কাৰণেই যে আমাৰ ভাৰতীয় মানুহখিনিক তেখেতে বাংলাদেশী সজালে। যে তেখেতে বক্তব্যত কৈছে যে 10 লাখ বাংলাদেশী মানে তাতে ধুবুৰী সমষ্টিৰ যি ভোটাৰ বা ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন জিকালৈ যেনেকুৱা ধৰণৰ মন্তব্য কৰিলে যে ৰকিবুল হুছেইন জিকিছে বুলিয়ে ইয়াত হয়তো সেই মানুহবিলাকে তেনেকুৱা ধৰণৰ মানে সাহস পাইছে নেকি। তো এই ভাৰতীয় মানুহবিলাকক এনেকুৱা বাংলাদেশী সজোৱা যি কাৰ্য, ইয়াক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৱে আমি গৰিহণা ধিক্কাৰ দিছোঁ। এজন প্ৰভাৱশালী এজন মন্ত্ৰী হৈ, অসমৰ এজন দায়িত্বশীল মন্ত্ৰী হৈ এনেকুৱা ধৰণৰ এক মন্তব্য কৰিব, এয়া আমি কেতিয়াও সহ্য নকৰোঁ, এয়া আমি কেতিয়াও মানি নলওঁ। গতিকে আমি মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি কথা কোৱাৰ আগত অলপ চিন্তা চৰ্চা কৰি অলপ ভাবি আপুনি কথা ক'ব লাগে। কাৰণ আপুনি দেখাই দিব পাৰিবনে যে ইয়াত 10 লাখ বাংলাদেশী আছে বা ইয়াত বাংলাদেশী মানুহ আছে? আপোনালোকৰ চৰকাৰ চলি আছে, যদি বাংলাদেশী মানুহ আছে আপোনালোকে কিয় বাংলাদেশলৈ প্ৰেৰণ নকৰে, কিয় বিতৰণ নকৰে ভাৰতবৰ্ষৰ পৰা? আপোনালোকে সেই ইস্যু লৈ গোটেই বছৰ ধৰি আপোনালোকে হিন্দু মুছলমানৰ মাজত এক সংঘাত লগাই থাকিব, বাংলাদেশী ভাৰতীয় বুলি কৈ আপোনালোকে ৰাজনীতি কৰি থাকিব। সেয়া কেতিয়াও এজন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে ভাল লক্ষণ হ'ব নোৱাৰে। গতিকে মই বিজেপি চৰকাৰ তথা জয়ন্ত মল্ল ডাঙৰীয়াক মই সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত যাতে এনেকুৱা ধৰণৰ বেয়া মন্তব্য কৰি সমাজত যাতে বিভ্ৰান্তিৰ সৃষ্টি নকৰে, তাৰ কাৰণে আমি নেমচুৱে আহ্বান জনাইছোঁ।